Hello guys, হাসৰা বাগান এইটো আপোনালোকে দেখাই আছে হাসৰা বাগান। এই হাসৰা বাগানৰ মানে সৰু এটা গাঁও আছে, আদিবাসী গাঁও। মই পাহাৰ ওপৰেদি যাব লাগে, এইফালে যাব লাগে। আহিলোঁ অৱশ্যে অলপ পিছতে, অলপ আগত উঠাব লাগিছিলে। এইটো বিৰাট ধুনীয়া এটা ৰাস্তা, গাঁৱলীয়া ভিতৰীয়া এটা এলেকা, আদিবাসী গাঁও। হাসৰা বাগান ওচৰত গণেশ মন্দিৰ, জংঘল এৰিয়া। আৰু ওচৰতে বাগান আছে, ইয়াতে প্ৰাইভেট। দেখুৱাই আছোঁ আপোনালোকক লাহে লাহে। এইটো ডাউন হয় ৰাস্তাটো, এইটো ইফালেদি পাটগাঁও যায়। এইটো হৈছে আপোনাৰ এইখিনিৰ পৰা আপোনাৰ হেৰি ব্লক ইটাৰ ৰাস্তা, ইয়াৰ পৰা খুব ডাউন আছে। সেই দূৰণিত যিটো নেকি দেখা পাই আছে মাইবাৰ চাউণ্ডখিনি আছে, তাতে গাঁও আছে, বহুত দূৰত আছে। মানে মেইন ৰোড যিটো, সেইটো বহুত দূৰত আছে। এতিয়া আমি নিজৰ থকা বাসস্থানৰ ফালে গৈ আছোঁ। এইবিলাক চব দেখা পাই আছে আপোনালোকে, প্ৰাইভেট বাগান এইবিলাক। এইখিনিৰ ঘৰ, এইটো বাহকা পাত, বগা বাহকা পাতৰ ফুল ধৰি আছে ৰাস্তাৰ কিনাৰে কিনাৰে। এয়া চাওক কেঁচা ৰাস্তা। এইখিনি পাহাৰ সদৃশ এখন ৰিজাৰ্ভ আছে। এই আপোনাৰ এই চাওক চেগুন গছৰ ৰিজাৰ্ভ এটা আছে ইয়াতে। জংঘল এৰিয়া, সেইটো কাৰণে অলপ ভয় লাগিছে। সন্ধিয়া হৈ গ'ল, অলপ আমি সোনকালে গৈ আছোঁ ঘৰত। মানে নতুন বেল, পাহাৰীয়া বেল খাইছোঁ। আৰু বেল এটা পাই গ'লে এটা এখন ঘৰত, আৰু পিছলৈ দেখাম। সেই ঠাইটো আপোনালোকে দেখুওৱা নহ'ল। তো আজিলৈ এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব, আৰু চেনেলটো যদি প্ৰথমবাৰ আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ।